Hi guys, welcome back to my YouTube channel Real Video Company. So guys, आज एक नतुन भिडिओ লৈ আৰু এই ভিডিওটো অলপ এডুকেশন টাইপ হ'ব মানে এডুকেশনৰ ফালৰ পৰা এটা ভিডিও হ'ব মানে তো আপোনালোকে ভিডিওটো ভালদৰে সম্পূৰ্ণকৈ চাওক তেতিয়া গম পাব আৰু বহুত গুৰুত্বপূৰ্ণ এটা ভিডিও তো এই ভিডিওটো হৈছে যিবিলাকে স্নাতক পঢ়ি আছে মানে বিএ পঢ়ি আছে তেওঁলোকৰ কাৰণে এই ভিডিওটো গোটেই অসমৰ বিএ ষ্টুডেন্টৰ কাৰণে এই মানে আঁচনিটো লোৱা হৈছে চৰকাৰৰ ফালৰ পৰা তো আঁচনিটোৰ নাম হৈছে প্ৰজ্ঞান ভাৰতী আঁচনি যিবিলাক স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থী আছে তেওঁলোকৰ পাঠ্যক্ৰম ক্ৰয়ৰ বাবে 1000 টকাকৈ দিয়া হ'ব তো বহুতেই ভাল খবৰ এটা আপোনালোকক মই দিব বিচাৰিছো কাৰণ 1000 টকা কম পইচা নহয় এখিনিয়ে পইচা আৰু এই 1000 টকাৰে আপোনালোকৰ নিজৰ লাগতিয়াল কিতাপখিনি কিনি ল'ব পাৰিব যিবিলাকে বিএ পঢ়ি আছে অৰ্থাৎ ফাৰ্ষ্ট সেম সেকেন্ড সেম তো আপোনালোকে ল'ব পাৰে যিবিলাকে বিএ পঢ়ি আছে বৰ্তমান তো এই আঁচনিৰ অধীনত কিমানখিনি ছাত্ৰ ছাত্ৰীক সংযোগ কৰিছে আৰু কিমান টকা এই আঁচনিটোত লগাইছে তো সকলোবিলাক মই এফালৰ পৰা কৈ যাম তো এয়া আপোনালোকৰ স্ক্ৰীনত আহি আছে এয়া চাওক এইখনে হৈছে প্ৰজ্ঞান ভাৰতী আঁচনি 2021-22 আৰু ইয়াত লেখা আছে স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকললৈ পাঠ্যক্ৰম ক্ৰয়ৰ বাবে 1000 টকা আৰু আঁচনিৰ অধীনত অন্তৰ্ভুক্ত মুঠ শিক্ষাৰ্থীৰ সংখ্যা এভাৰেজে লিখা আছে বাকচ দুটাৰ প্ৰথম বাকচত লিখা আছে আপোনালোকৰ তো চাওক ইয়াত লেখা আছে অন্তৰ্ভুক্ত মুঠ শিক্ষাৰ্থীৰ সংখ্যা 3,54,341 অৰ্থাৎ এইখিনি হৈছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু ইয়াত এই আঁচনিৰ অধীনত সৰ্বমুঠ ধন দিছে 35 কোটি টকা কমেও 35 কোটি 43 হাজাৰ মান হ'ব তো ইমানখিনি টকা এই আঁচনিটোত লগাইছে আৰু এইখিনি চাওক লিখা আছে তলৰ ফালে একেবাৰে শিক্ষাৰ্থীসকলে নিজা বেংক একাউণ্টত পোনপটীয়া ধন হস্তান্তৰ আৰু বেকাৰত দিয়া আছে ডিবিটি প্ৰক্ৰিয়াৰ যোগে এই ধন লাভ কৰিব অৰ্থাৎ আপোনালোকে এটো অনলাইন কৰিব লাগিব আৰু আপোনালোকৰ এই অনলাইন কৰাৰ কাৰণে আপোনালোকৰ ইউনিক আইডি আৰু আপোনালোকৰ ডেট অফ বাৰ্থ দিব লাগিব তো কেনেকৈ দিব কি প্ৰসেছটো সকলোখিনি ভালদৰে বুজাই আছো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক তো গাইজ আৰু আপোনালোকৰ এই আঁচনিটো আপোনালোকে পাবলৈ কি আপোনালোকৰ মেইন কাম হ'ব আপোনালোকৰ নিজৰ মোবাইলতে কাৰণ আপোনালোকে যিটো নাম্বাৰেৰে আপোনালোকে এডমিশন লৈছিল অৰ্থাৎ ইউনিক আইডি বনাইছিল সেই নাম্বাৰটোত আপোনাৰ এটা টেক্সট মেছেজ আহিব আপোনাৰ মোবাইলত স্ক্ৰীনত চাওক এই মেছেজটো আপোনালোকৰ আহিছে নে নাই এই যেটো মেছেজ দিয়া আছে প্লিজ আপডেট ভেৰিফাই বেংক একাউণ্ট ডিটেইলছ টু এভিল টেক্সট বুক গ্ৰান্ট অৰেজ এটো 1000 তো এই যেটো লিংক আছে তলত আৰু এইটো বিফৰ 30 ডেট তো 30 তাৰিখৰ আগত এই প্ৰসেছটো কৰিব লাগিব আপোনালোকে আৰু এই প্ৰসেছটো কৰাৰ কাৰণে বহুত দিন আগত এই মেছেজটো নাহে আপোনালোকৰ কমসে কম মেছেজটো আহিছে 28 তাৰিখে কাৰণ 28 তাৰিখে এইটো মেছেজ মোৰটাত আহিছিল 3:31 মিনিটত এই মেছেজটো আহিছে মোৰটাত তো আপোনালোকে চাওক ইয়াতে যেটো লিংক দিয়া আছে এই লিংকটোত আপোনালোকে ক্লিক কৰিলে আপোনালোকে এই ওয়েবসাইটটোত যাব আপোনালোকে সেই মানে প্ৰমোট সেই ওয়েবসাইটটোত আপোনালোকে অটোমেটিক যাব তো গাইজ মই ধুনিয়াকৈ স্ক্ৰীনত দেখাই আছো আপোনালোকক আৰু স্ক্ৰীনত এনেকৈ দেখাই দিম যাতে আপোনালোকে এই লিংকটোত ক্লিক কৰাৰ পিছত কি কৰিব লাগে আৰু কেনেকুৱা আপোনালোকৰ পেজ ওপেন হ'ব তো সকলোখিনি আপোনালোকে এই ভিডিওটো গম পাব তো প্লিজ আপোনালোকে অতি সোনকালে কৰক কাৰণ আজি হৈছে 30 তাৰিখ আৰু আজি লাষ্ট ডেট আপোনালোকে আজিয়ে এই কামটো কৰক আৰু কামটো কৰিলে বেছি টাইম নালাগে সোনকালে হ'ব নিজৰ মোবাইলতে হ'ব যদি নিজৰ মোবাইলত যদি ভালদৰে নহয় তেতিয়াহ'লে ওচৰৰে কম্পিউটাৰৰ মানে থকা তেনেকুৱা দোকানত আপোনালোকে কৰি লওক আৰু কামটো কিন্তু মই মোবাইলত কৰিব চেষ্টা কৰি আছো জুৱাকালিৰ পৰা কিন্তু হোৱা নাছিল জুৱাকালি লিংক নাছিল তো আজি মই মোবাইলত চেষ্টা কৰিছো আজি মোবাইলত মই আনিব পাৰিছো কিন্তু কি হৈছে ভালদৰে মই আপোনালোকক ক'ব নোৱাৰিম কাৰণ লিংক বহুতেই মানে নাহে আৰু মানে বহুত আপোনাৰ যেটো হে হৈ থাকে লিংকটো হে লিংকটো টিপাৰ পিছত আপোনালোকৰ ওপেন নহয় গম পাইছেনে মানে আপোনালোকৰ সাৰ্ভাৰ ডাউন দেখাই থাকে তো সেই কাৰণে আপোনালোকে আজি এই লিংকটোত ক্লিক কৰি আপোনালোকে ট্ৰাই কৰি থাকক তো কামটো আজিয়ে কৰিব লাগিব আজি লাষ্ট ডেট তো স্ক্ৰীনত চাওক মই ভালদৰে বুজাই আছো এই যে আপোনালোকৰ স্ক্ৰীনত আহিছে এইখন হৈছে লিংকটোত ওপেন লিংকটো ক্লিক কৰাৰ লগে লগে যেটো লেফট সাইডে আপোনালোকে দেখা পাইছে সেই লেফট সাইডৰ খিনি হৈছে আপোনালোকৰ মোবাইলৰ
আপোনালোকৰ পেজ আৰু যিখিনি আপোনাৰ ৰাইট চাইডে দেখা পাইছে দীঘলকৈ ডাঙৰকৈ সেইটো হৈছে ডেস্কটপ অৰ্থাৎ বা কম্পিউটাৰ বা লেপটপৰ স্পেচ। তো মই দুয়োটা কেনেকৈ আহিব মই দেখাই দিম আৰু আপোনালোকে এনেকৈ যদি কম্পিউটাৰ কৰে বা লেপটপত কৰে আপোনালোকে ৰাইট চাইডৰ দৰে আহিব আৰু মানে পেজটো ওপেন হ'ব আৰু যদি মোবাইলত কৰে তেতিয়াহ'লে লেফ্ট চাইডৰ দৰে ওপেন হ'ব। তো ইয়াতে চাওক আপোনালোকৰ লিখা আছে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম আৰু ইয়াত লিখা আছে 1000 অন অৰ বিফৰ 30 জুন। তো 30 জুনৰ আগত এই কামটো কৰিব লাগিব আৰু আপোনালোকৰ তললৈ যাব যাৰ আপোনালোকৰ যিটো ছেকেণ্ড অপশ্যন পাব ইয়াতে লিখা আছে ছেকেণ্ড অপশ্যনটো আপোনাৰ। তো ছেকেণ্ড অপশ্যনটো চাওক আপোনালোকে কি লিখা আছে ইয়াতে আপোনালোকৰ ইউনিক আইডি আৰু ডেট অফ বাৰ্থ আপোনালোকে সেইটোৰে খুলিব পাৰে এই লিংকটোত। তো আপোনালোকে ছেকেণ্ড অপশ্যনটো ক্লিক কৰিব। তো ছেকেণ্ড অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পেজ ওপেন হ'ব এইটো। তো এয়া চাওক আপোনালোকৰ পেজ ওপেন হৈছে এইটো আৰু ইয়াতে কি লিখা আছে আপোনালোকৰ ইউনিক আইডি দিব লাগিব আৰু ডেট অফ বাৰ্থ দিব লাগিব। তো আপোনালোকে ইউনিক আইডি আৰু ডেট অফ বাৰ্থ ইয়াতে দি দিয়ক। আপোনালোকে যিটো ইউনিক আইডি বনাইছিল মানে এডমিশ্যন লওঁতে তো ইউনিক আইডিটো আপোনালোকে ইয়াত দি দিয়ক প্ৰথম ঠাইটোত বক্সটোত আৰু ছেকেণ্ড বক্সত আপোনালোকে ডেট অফ বাৰ্থ দিয়ক। তাৰপিছত আপোনালোকে চাইন কৰি দিয়ক আৰু চাইন কৰি দিয়াৰ পিছত আপোনালোকৰ এইটো পেজ ওপেন হ'ব। তো এই পেজটোত চাওক আপোনালোকৰ কি আছে এই পেজটোত আপোনালোকৰ বেংকৰ ডিটেইলছসমূহ আছে। তো গাইজ এইটো আপোনালোকৰ ইয়াত আপোনালোকৰ বেংকৰ ডিটেইলছসমূহ দিব পাৰিব। তো এই যিটো বেংকৰ ডিটেইলছসমূহ আপোনালোকে ইয়াতে দেখিব পাইছে। তো এইটো আপোনালোকৰ যিটো বেংকৰ লগত আপোনালোকৰ কানেকশ্যন আছে আপোনালোকে যদি এডমিশ্যন লোৱাৰ সময়ত যদি বেলেগ এটা বেংকৰ ইয়াত আপোনালোকে এড কৰিছিল তো সেইটো বেংকৰ লগত এতিয়া যদি লেনদেন নাই তেতিয়াহ'লে আপোনালোকে ইয়াত নতুনকৈ আপোনাৰ বেংকৰ ডিটেইলছসমূহ আপোনালোকে এডিট কৰিব পাৰিব অৰ্থাৎ ভৰাব পাৰিব। তো এইখিনি আছিল আৰু ইয়াত বেংকৰ ডিটেইলছসমূহ লগোৱাৰ লগে লগে আপোনালোকে যিটো ছেভ আহে তলৰ ফালে লেফ্ট চাইডে সেই ছেভত আপোনালোকে ক্লিক কৰি দিব আৰু আপোনালোকৰ কামখিনি হৈ যাব। তো আপোনালোকে এনেকৈ এই কামখিনি কৰিব পাৰিব। তো গাইজ আপোনালোকে ভালদৰে বুজি পালে মই কোনখিনি কথা ক'লো আৰু আপোনালোকৰ এই ভিডিঅ'টো মই যোৱাকালি কৰিব লাগিছিল কিন্তু যোৱাকালি মোৰ অলপ প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো বনাব নোৱাৰিলোঁ কাৰণ আজি লাষ্ট ডেট যিহেতু আপোনালোকক আজি যেনে তেনে হ'লেও মই ভিডিঅ'টো বনাই আপোনালোকক মই আপলোড কৰি দিলোঁ। তো আপোনালোকে প্লিজ এই ভিডিঅ'টো চাওক সম্পূৰ্ণকৈ আৰু চাওক আপোনালোকে যিখিনি কথা গম পালে অৰ্থাৎ BA পঢ়ি থকা আপোনালোকৰ ষ্টুডেণ্টবিলাকৰ কাৰণে ভাল এই ভিডিঅ'টো বেছি ইম্পৰ্টেণ্ট। তো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ যিটো অনলাইন কৰিব লাগে 30 তাৰিখৰ আগত তো আজি 30 তাৰিখ তো আপোনালোকে আজিয়ে কৰিব লাগিব। তো আপোনালোকে কৰা সোনকালে আৰু চৰকাৰৰ পৰা লাভ মানে পইচা লাভ কৰক অৰ্থাৎ যি কিতাপ কিনিবৰ কাৰণে দিছে 1000 টকা সেইটো লাভ কৰক। গাইজ আজি ভিডিঅ' মানে আছিল নেক্সট ভিডিঅ' ভাল ভিডিঅ' লৈ আহিম আৰু এই ভিডিঅ' আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব ভাল লাগিব। তো থেংকছ ফৰ ৱাচিং বাই বাই।